যে নকল কৰিছিলা প্ৰশ্ন কাকত তুমি পাইছিলা বুলি ওলাইছে ক'ত পৰা পাইছিলা কিবা গ্ৰুপত মোক দিছিলে ইয়াৰ পৰা মই কিবা লিখি পিনি আনিছোঁ গ্ৰুপটো কি গ্ৰুপ আছিল গ্ৰুপটোৰ নামটো কি পেৰেণ্টছ গ্ৰুপ বুলি আছিলে 7জন আছিলে তোমাক কোনে যোগাযোগ কৰিছে যোৱাছোঁ ইহঁতে নাজানো দেই মই কিটাৰ লগৰ কেইটাৰো নাজানো এনেই মোক হেক কৰিছিলে নম্বৰটো ক'ত পাৰে মই নাজানো পইচা পাতি দিবলগীয়া আছিলে নেকি পইচা নুখুজিলে মোৰ পৰা তুমি কিমান সময়ৰ আগত পাইছিলা কিবা সন্ধিয়া সময়ত 5টা বজাত মানে আগদিনা তাৰপৰা পৰীক্ষা কেন্দ্ৰত কি হৈছিলে পৰীক্ষা কেন্দ্ৰত মই লিখি আছিলোঁ এই কিবা নকল কৰি কিবা এইটো প্ৰিন্সিপালে দেখি জেলাৰ পৰা ডাইৰেক্ট ওলাই দিলে মোক দেখি পিনি এই বুকত কোনোবা বাহিৰৰ ল'ৰা আছিলে নেকি বাহিৰৰ ল'ৰা নাজানো যে ছাৰ লখিমপুৰৰ ল'ৰা আছিলে কেইটা আছিলে লখিমপুৰৰ 2-3জনমান আছিলে আৰু বকুলগুৰিৰ আছিলে নেকি আৰু ক'ৰ আছিল আৰু নাজানো এই পেপাৰখনত কিমান নম্বৰ মিলিছিলে তোমাৰ মতে কিবা 45 নম্বৰ পেপাৰখনতে কিমান নম্বৰ মিলিছিলে তোমাৰ মতে 45 নম্বৰ তোমাক কিমান নম্বৰ দিছিলে পেপাৰখন 45 নম্বৰতে দিছিলোঁ চব একেই আছিলে কমপ্লিট একেই আছিলে কিমান প্ৰশ্নৰ পৰা কিমান নম্বৰ পৰা কিমান নম্বৰলৈ মিলিছিলে কিবা 6 পৰা কিবা 21লৈকে মিলিছে